আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু মহৎ লোকৰ বাণীৰ বিষয়ে জানিব পাৰিব। অতি সাধুৱা বিপদজনক বৰ্ণাদস্য স্বাধীনতা আমাৰ জন্মগত অধিকাৰ তিলক শিক্ষা কৰাৰ কথা কেতিয়াও মনলৈ নানিবা মহাত্মা গান্ধী বন্ধুত্ব হৈছে দেহত বাস কৰা এটা আত্মা এৰিষ্টল যি নিজকে চিনি পায় তেওঁ ভগৱানকো চিনি পায় APJ আব্দুল কালাম ভালভাৱে জীৱন যাপন কৰিব বিচাৰিছা যদি সত্য আঁকোৱালি লোৱা প্লেটো বেদনা হৈছে প্ৰেমৰ সৰ্বোচ্চ উপহাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম নেতাজী সুভাষ চন্দ্ৰ বসু কঠোৰতম সত্যতকৈ সন্দেহ অতি নিষ্ঠুৰ মৰলিয়াৰ সকলো বিপদৰ একমাত্ৰ ঔষধ হৈছে ধৈৰ্য প্লেটো বিবেকেই জীৱনৰ গুপ্ত আদালত হেমচন্দ্ৰ গোস্বামী চৰিত্ৰ মানুহৰ আচল সম্পত্তি মাইলছ শিক্ষাই জ্ঞান জ্ঞানেই শক্তি চক্ৰেটিছ নিৰক্ষৰতা মানে জ্ঞানীনতা নহয় ৰবীন্দ্ৰনাথ ঠাকুৰ ভুল জনাতকৈ নজনাই ভাল শেক্সপিয়াৰ মূৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে বুদ্ধদেৱ পাপক ঘিণ কৰিবা পাপীক ঘিণ নকৰিবা যীশুখ্ৰীষ্ট জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই যীশুখ্ৰীষ্ট নিজকে জ্ঞানী বুলি ভবাজনেই আচল মূৰ্খ ভল্টেয়াৰ কৰ্মই উপাসনা হাইৰে জীৱন বিষ্ণুপ্ৰসাদ ৰাভা অনুগ্ৰহ কৰি ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব ধন্যবাদ।